আমাৰ বিপিএফ দলৰ যিটো এক নম্বৰ কোকৰাঝাৰ লোকসভাৰ যিটো চেণ্ট্ৰেল ষ্টেৰিং কমিটিৰ যিটো অফিচ, এইটো আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। এই ইনগ্ৰেশ্যন সভাত আমাৰ আজি বহুত আসাম জাতীয় পৰিষদ দল আৰু আক্ৰাছু আৰু কংগ্ৰেছ এনেকুৱা তিনিটা দলৰ নেতা কৰ্মীসকলে আমাৰ দলত সোমাইছে। খুব ভাল লাগিছে। যেন হওক আমি আজি আমাৰ কেণ্ডিডেট কাম্পা বৰগোহাঞিক অহা 19 তাৰিখত যিটো নমিনেশ্যন দিব লাগে সেইটো দিব বুলি আমি দলত আজি সিদ্ধান্ত লৈছে। সেইখিনি কথা, বেলেগ আৰু একো নাই। মুঠতে যোৱাকালিতো আমি দৰং ওদালগুৰি লোকসভাৰ যিটো কেণ্ডিডেট সেইটো নমিনেশ্যন দিলে, খুব ভাল হৈছে, গৰ্জিয়াছলি হৈছে। আৰু আমাৰ কোকৰাঝাৰ লোকসভাৰ যিটো নমিনেশ্যন 19 তাৰিখত হ'ব, সেইটো খুব ভাল হৈ যাব গৰ্জিয়াছলি। আৰু আমি আজি নতুনকৈ বৰপেটা লোকসভাৰ আমাৰ সমেশ উদ্দিন আহমেদক আমি কেণ্ডিডেট ডিক্লেয়াৰ দিছোঁ বৰপেটা লোকসভাৰ। আৰু গুৱাহাটী লোকসভাও আমি অতি সোনকালে ডিক্লেয়াৰ দিম। সেইটো ঠিক কৰিব পৰা নাই, 6জনেই হৈছে কেণ্ডিডেট বিচৰাটো। তো 5টা লোকসভাত আমি খেলিম বুলি কৈছিল, কিন্তু আমি একটাটো ঠিক কৰিব পৰা নাই। 4টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শোণিতপুৰ, বৰপেটা, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ। গুৱাহাটীটো বাকী আছে, সেইটো ঠিক হৈ যাব। সেইখিনি কথা। আমি যোনটো সমষ্টিত খেলিলে জিকিব, এই সমষ্টিতহে আমি প্ৰাৰ্থী দিছোঁ। শোণিতপুৰো জিকিব, বৰপেটাও জিকিব, কোকৰাঝাৰো জিকিব, দৰং ওদালগুৰিও জিকিব। মুঠতে আমাৰ দলৰ পজিশ্যনটো খুব ভাল 4টা সমষ্টিত। গুৱাহাটীও বেয়া নহয়, কিন্তু কেণ্ডিডেট আমি ঠিক কৰিব পৰা নাই। গোটেই অসমত কেনেকৈ আপোনাৰ যিটো গোটেই অসমতো মই গোটেই অসমৰ ৰিজাল্ট কোনে কিমান পায় নাপায় মই ইয়াৰ কোনো কেলকুলেশ্যন নাই, আৰু মই ক'বলৈ নাযাওঁ। মই যিহেতু আজিকালি 4 বছৰ হ'ল মই কোকৰাঝাৰতে আছে, গুৱাহাটী নোযোৱাটো 4 বছৰ হ'ল। গুৱাহাটীত যদি গ'লে হয়, মই গোটেই অসমৰ পিকচাৰটো জানিলে হয়। মই কোকৰাঝাৰ, এইফালে শিলিগুৰি সিটি। এইফালে বিজেপিও দাবী কৰি আছে 14টা পাম বুলি, কংগ্ৰেছো দাবী কৰি আছে 14টা পাম বুলি, AIUDFও দাবী কৰি আছে 4টা 5টা পাম বুলি। চবেতো এইটোতো যিমানটো চবে ক'ব পাৰে, কিন্তু গ্ৰাছৰুট লেভেলত কাৰ লগত কিমান বেছি, সেইটো পিছত ৰিজাল্ট দিলেহে আমি গম পাম। চবেই দাবী কৰি লয়, কংগ্ৰেছো কৈ আছে আমি বেছি পাম, বিজেপিও কয় আমি বেছি পাম। আমাৰতো বেছি কোৱাৰ কোনো প্ৰশ্ন নাহে। আমি 5টা সমষ্টিত আমি খেলিম, 5টাৰ ভিতৰত আমি মিনিমাম হ'লেও 3টাটো আমি জিকিব। কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বেছি কিবা হ'ব, সেইটো মই নাজানো। ইহঁতৰ ভিতৰত কি হৈ আছে, কাৰ লগত কিমান ওজন আছে, এইটো কংগ্ৰেছৰ লগত বেছি ওজন না বিজেপিৰ লগত বেছি ওজন আছে, সেইটো দিছপুৰহে জানিব। আমি অন্তত 4 বছৰ হ'ল গুৱাহাটী নোযোৱাটো। কংগ্ৰেছৰ পোহনীয়া চলি আছে, চলিব। আমাৰ বিপিএফ দলৰো চলি আছে, কংগ্ৰেছৰো চলি আছে, বিজেপিৰো চলি আছে। এইটোতো পলিটিক্সত সেইটো হয়, যোনে য'ত সুবিধা পায় তাতে যায়। আপোনাৰ 3টা যদি জিকি যায়, আপোনাৰ কাক সমৰ্থন দিব কেন্দ্ৰত? কাক সমৰ্থন দিয়ে নিদিয়ে ৰিজাল্ট ওলাওক, ইয়াৰ পিছত আমি কম। ৰিজাল্ট ওলোৱাৰ পিছত আমি কৰি দিওঁ। নিৰ্বাচনটো এইবাৰ শান্তিপূৰ্ণভাৱে হ'ব, আগৰ নিচিনা নহয়। আমাৰ EVMৰ সম্পৰ্কে কোন চাইণ্টিষ্টে কি কয়, কোন পলিটিচিয়ানে কি কৈছে কোৱা নাই, মই একো নাজানো। মুঠতে EVMৰ কাম কৰিবই, ইয়াত আমাৰ ক'ব লগা একো নাই। EVM হিচাপে কাম কৰি আছে। কাৰ পক্ষত কি EVM মেচিন আনিছে অনা নাই, এইবিলাক আমি ক'বলৈ নাযাওঁ। মুঠতে আমি জিকিম। মুঠতে গোটেইটা সমষ্টি আপুনি কাৰোৰ লগত মিত্ৰতা কৰিব বিচাৰে? কাৰো লগত মিত্ৰতা নাই। তাৰমানে দৰং ওদালগুৰিৰ ক্ষেত্ৰত AIUDFৰ নেতা কৰ্মীসকলে কৈ আছে যে আমাক
ছাপোৰ্ট দিম বুলি আৰু দলগাঁও সমষ্টিৰ MLA টো যোৱাকালি আমাৰ লগত একেলগে আছে আমাক সমৰ্থন দিছে কোকৰাঝাৰত এনেকুৱা হোৱা নাই এনেকুৱা আলোচনা হোৱা নাই কৰিলেতো ভাল কিন্তু অন কণ্ডিশ্যন নহয় ইউটিউবে যে আমাক ছাপোৰ্ট কৰিবলৈ আহিছে এইটো অন কণ্ডিশ্যন নহয় বিনা কণ্ডিশ্যনত ইহঁতে বিজেপি বা কংগ্ৰেছক হাৰাব লাগে বুলি আমাক ছাপোৰ্ট কৰিছে এইটোৱে বেলেগ কাৰণ একো নাই এইখিনি কথা দেই ঠিক আছে गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजाज बाइक लानो हागोन दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिव आउटलेट आरो दतमा फेस्टिव आउटलेट आरो भटगाव फेस्टिव आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 600039878822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन